ৰঙিয়া বিচিন্নালাত ৭৪তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ উদযাপন। অইন বেলিৰ দৰে এইবেলেও বিচিন্নালাৰ যজ্ঞ মন্দিৰত হিতসাধিনী সংঘৰ সৌজন্যত ৭৪তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ উদযাপন কৰে। যোৱা ৫ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। প্ৰথম দিনা শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ দ্বাৰ উন্মোচন কৰে ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাই। ইয়াৰ পিছতেই আৰম্ভ হয় মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী। উল্লেখযোগ্য যে এই যজ্ঞ মহোৎসৱৰ মাহাত্ম্য অনেক। লোকবিশ্বাস অনুসৰি যিসকল ভক্তই নিজৰ মনৰ সিদ্ধি পূৰণাৰ্থে চাকি বন্তি জ্বলাই আহিছে এই শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱত আজিলৈ সেইসকল ভক্তৰ সকলো ধৰণৰ মনৰ বাঞ্ছা পূৰ্ণ হৈ আহিছে আৰু সেই শেষৰ দিনা অৰ্থাৎ পূৰ্ণ আহুতিৰ দিনা অসমৰ বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে এই শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱলৈ। আমাৰ ৰঙিয়া হিতাধিনী সংঘৰ সৌজন্যত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ এই বছৰ আমাৰ ৭৬ বছৰত ভৰি দিলে। এই ৭৬ বছৰৰ আজি আমাৰ তৃতীয় দিনৰ কাৰ্যসূচী। এই তৃতীয় দিনৰ কাৰ্যসূচীত ৰাতিপুৱাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আহি আমাৰ এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। ৰাতিপুৱাৰ পৰা আমাৰ নাগাৰা নাম পৰিৱেশন কৰিছে দুটি পাঠিকাই। ইতিমধ্যে আপোনালোকে দেখিছে যে দুটি সংকীৰ্তন দলে ইতিমধ্যে আৰতিৰ সময়ত সংকীৰ্তন কৰি আছে আৰু অহাকাইলৈ আমাৰ হ'ব নৱমী পূজা। এই নৱমী পূজাত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভক্ত আহি ইয়াত উপস্থিত হ'ব আৰু অহা দেওবাৰ ৯ মাৰ্চ ২০২৫ ইংৰাজী তাৰিখে আমাৰ পূৰ্ণাহুতি হ'ব। এই পূৰ্ণাহুতিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০,০০০ লোক ইয়াত একেলগে সমবেত হৈ একেলগে যি শান্তি লোৱাৰ পৰিৱেশ এইটো বিৰল। আৰু এই যজ্ঞ মহোৎসৱৰ মুখ্য উদ্দেশ্য হ'ল সমগ্ৰ পৃথিৱীতে শান্তি প্ৰতিষ্ঠা কৰা হ'ল আমাৰ যজ্ঞ মহোৎসৱৰ প্ৰধান উদ্দেশ্য। আমন্ত্ৰণ কৰিছিলোঁ। আপোনালোকে জানে যে কোভিড মহামাৰীৰ পিছৰে পৰা যিবোৰ নাট্যদল আছে এই নাট্যদলসমূহৰ তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা তেনেই শোচনীয়। তথাপিতো আমি নয়নতৰা নাট্যদলটোক আমি আমন্ত্ৰণ জনাইছিলোঁ যদিও তেখেতসকলৰ বিভিন্ন অসুবিধা বশতঃ তেখেতসকলে আহিব নোৱাৰিম বুলি আমাক কথা দিছে। তথাপিতো আমি আমাৰ সমিতিয়ে ৰাইজক আমি উৎসাহ যোগোৱাৰ কাৰণে যোৱাকালিৰ পৰা আমি তিনিটা দিনৰ কাৰণে আমি নতুনকৈ আৰু কিছুমান কাৰ্যসূচী আমি ইয়াত সংযোজন কৰিছোঁ। আৰু তাৰ উদাহৰণস্বৰূপে আজি আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা আমি এখন সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছোঁ। এইবুলি আমাৰ ৭৬সংখ্যক শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ আজিৰ পৰা ৭৬ বছৰ আগতে এই অঞ্চলৰ কেইগৰাকীমান মহান ব্যক্তিৰ প্ৰচেষ্টাত এই ৰঙিয়া উত্তৰ অঞ্চলৰ বিচিন্নালা গাঁৱত এই শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ প্ৰতিষ্ঠা কৰা হৈছিল। সেইসকল অহা উদীয়া ব্যক্তিৰ চেষ্টাত আজি ৭৬ বছৰে আমাৰ ইয়াত এই যজ্ঞ মহোৎসৱ পূৰ্বৰ পৰা চলি আহিছে। এইদৰে ৭৬সংখ্যক যজ্ঞ মহোৎসৱৰ আজি আমাৰ অষ্টমী পূজা, অহাকাইলৈ আমাৰ নৱমী পূজা আছে। অহাকাইলৈ নৱমী পূজাত প্ৰায় ১০,০০০ ভক্ত ইয়াত সমবেত হ'ব বুলি আমি আশা ৰাখিছোঁ। অহাকালি নৱমী পূজাৰ পিছত আমাৰ পূৰ্ণাহুতি কাৰ্যসূচী আছে। ৯ মাৰ্চ পূৰ্ণাহুতি কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন ভক্ত ইয়াত আহি সমবেত হ'ব। ইয়াত বিভিন্ন ৰাজনৈতিক মহলৰ উপৰিও ইয়াত বিভিন্ন অনুষ্ঠানত বিভিন্ন ধৰ্মীয় নেতাই ইয়াত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানলৈ বিভিন্ন ভক্ত বিভিন্ন মানুহে আমাৰ এই যজ্ঞ মহোৎসৱলৈ আহে। এটা প্ৰবাদ আছে যে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ এই পৃষ্ঠভূমিত যদি কোনো ভক্তই আহি নিজৰ মনোবাঞ্ছা কামনাৰ কাৰণে ইয়াত মানস লয় এই মানস ফলৱতী হয় বুলি ধৰ্মীয় বিশ্বাস আছে। গতিকে এইখন এখন পবিত্ৰ পৃষ্ঠভূমিত এই পৃষ্ঠভূমিত অসমৰ বিভিন্ন জিলাৰ পৰা ভক্তই প্ৰতি বছৰে বিভিন্ন বিপুল সঁহাৰিৰে আমাৰ এই অনুষ্ঠানটোক উৎসাহিত কৰি আহিছে। মই আশা ৰাখিছোঁ পৰৱৰ্তী দিনত এইবুলি ৭৬তম যজ্ঞ মহোৎসৱৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত আমি ৰাইজৰ এক বিপুল সমাদৰ পাম বুলি আশা ৰাখিছোঁ। আৰু এইবুলি যজ্ঞ মহোৎসৱৰ একাদশী তিথি উপলক্ষে এক বিশেষ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। এই সাংস্কৃতিক সন্ধিয়াত
অসমৰ জনপ্ৰিয় গায়ক প্ৰাণদীপে ইয়াত তেখেতৰ বিভিন্ন ভিন্ন সুৰীয়া গীতেৰে এক সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব আৰু এই সাংস্কৃতিক সন্ধিয়াত আমি সমূহ ভক্তবৃন্দৰ সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। 14 মাৰ্চ তাৰিখে সেইদিনা হ'ব আমাৰ যজ্ঞৰ অন্য এটি কাৰ্যসূচী। সেই কাৰ্যসূচীটি হ'ল আমাৰ নাৰায়ণ পূজা এখন অনুষ্ঠিত কৰা হয়। নাৰায়ণ পূজাখনৰ উদ্দেশ্য হ'ল যে আমি এই যজ্ঞ মহোৎসৱক যদি আৰু আমাৰ ক'ৰবাত কিবা ভুল ত্ৰুটি ৰৈ গৈছে যাতে প্ৰভু নাৰায়ণে আমাক ক্ষমা কৰি দিয়ে, তাৰ উদ্দেশ্যে সমূহ ৰাইজৰ মংগলৰ অৰ্থে অহা 14 মাৰ্চ তাৰিখে নাৰায়ণ পূজা অনুষ্ঠিত কৰা হ'ব। তিনিচুকীয়া চহৰৰ বৰগুৰিত নতুনকৈ উদ্বোধন হ'ল আইকনিক ইনফিনিটি জিম। তিনিচুকীয়া চহৰৰ বৰগুৰি পেট্ৰল ডিপোৰ কাষত স্থিত এই জিমটোত জিমৰ সৈতে জড়িত সকলো ধৰণৰ সুবিধা আছে। এই জিমখনৰ স্বত্বাধিকাৰীৰ সৈতে যোগাযোগ কৰিবলৈ যোগাযোগ নম্বৰটো দিয়া হৈছে। যোগাযোগ নম্বৰটো হৈছে 9954740971। আজি আমাৰ বৰগুৰিবাসী ৰাইজৰ কাৰণে খুব এটা শুভ দিন। আমাৰ এই অঞ্চলৰ আজি বহুত দিনৰ পৰা এটা ভাল জিম খোলাৰ এটা যি প্ৰয়াস আছিলে, সেই প্ৰয়াসটো আমাৰ মোৰ লগৰ চিন্তু দত্তই তেওঁ আজি ফুলফিল কৰিছে। আমাৰ বৰগুৰিবাসী ৰাইজৰ কাৰণে এটা ধুনীয়া আটকধুনীয়া জিম তেওঁ আজি অপেনিং কৰিছে। আজিৰ পৰা এই জিমটো শুভ আৰম্ভণি হৈছে আৰু আপোনালোকে দেখিছে জিমটো খুব সকলো বয় বস্তু যিখিনি আছে সকলো আপগ্ৰেডেড হয় আৰু আমাৰ বৰগুৰিবাসী ৰাইজৰ কাৰণে সুবিধা হ'ব। আমাৰ এই অঞ্চলত এতিয়া বৃহৎ এটা ডাঙৰ অঞ্চল, এই অঞ্চল ল'ৰা ছোৱালীবিলাকে আহি ইয়াত তেওঁলোকে নিজৰ শৰীৰ চৰ্চা কৰিব পাৰিব।